নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকৰ বহুতেই এনেকৈ ভাবে যে এই পৃথিৱীত দুখীয়া মানুহবোৰ কিয় ক্ৰমাৎ দিনে দিনে দুখীয়া হৈ গৈ থাকে বা দুখীয়া মানুহবোৰ কিয় দুখীয়া হৈয়েই থাকি যায় তাৰ বিপৰীতে ধনী মানুহবোৰ সদায় ধনী হৈ গৈ থাকে গতিকে দুখীয়া মানুহবোৰনো কি কাৰণত দুখীয়া হৈয়েই থাকি যায় ইয়াৰ ওপৰত কেইটামান কাৰণ যুগুত কৰি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আজি আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাব নমস্কাৰ আপোনালোকে চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি চেনেলটোত যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থব তেনেহলে বেছি পলম নকৰি বলক আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো দুখীয়া মানুহবোৰ দুখীয়া হৈয়ে ৰৈ যোৱাৰ একমাত্ৰ কাৰণটো হৈছে এওঁলোকৰ বাহানা প্ৰত্যেকটো ক্ষেত্ৰতে এওঁলোকৰ বাহানা মোৰ অমুক নাই মোৰ তমুক নাই এইটো মই ক'ত পাৰিম আমাৰ দৰে মানুহে ক'ত পাৰিম নম্বৰ 2 চিন্তা মন দি শুনিব এজন দুখীয়া মানুহে যিকোনো বস্তু এটাৰ ওপৰত এট্ৰেকশ্যনটোৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে যেনে কোনো মুভি বা চিনেমা এখন যেতিয়া নতুনকৈ আহে এজন দুখীয়া মানুহে ইয়াৰ ওপৰত বহুত গুৰুত্ব দিয়া দেখা যায় তেনেকৈ কিবা এটা নতুন গান বা অন্যান্য যিকোনো বস্তু যিবোৰত গুৰুত্ব দিব নালাগে এনেবোৰ বস্তুৰ ওপৰতহে বেছি গুৰুত্ব দিয়া দেখা যায় চিনেমাখনত হিৰো কোন আছে হিৰোইন কোন শ্বুটিং ক'ত কৰিছে ফাইটিং আছে নে নাই কমেডি ইয়াৰ বিপৰীতে এজন ধনী মানুহে একেটা সময়তে বিজনেছ প্লান কৰি থাকে অহাকালিলৈ কি কৰিম ক'ত ইনভেষ্ট কৰিলে আৰ্নিং বেছি হ'ব আনহাতে এজন দুখীয়া মানুহে কেৱল আজিৰ দিনটো কেনেকৈ পাৰ হৈ যায় তাকে ভাবি থাকে কালি কি হয় দেখা যাব গতিকে প্ৰিয় দৰ্শক এতিয়া আপোনালোকেই কওক ধনী কোন হ'ব বাৰু নম্বৰ 3 ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ টেলিগ্ৰাম আপোনালোকে এটা কথা জানেনে বাৰু ছ'চিয়েল মিডিয়াত পৃথিৱীৰ প্ৰায় 90% লোকেই দৰিদ্ৰ আৰু লৱাৰ মিডল ক্লাছ এওঁলোকে জীৱনৰ মূল্যৱান সময়বোৰ যে কেনেকৈ নষ্ট কৰি আছে নিজেই গম নাপায় এওঁলোক ছ'চিয়েল মিডিয়াৰ প্ৰতি অতি বেয়াকৈ এডিক্টেড হোৱা দেখা যায় আপোনালোকে ছ'চিয়েল মিডিয়াত এজন মানুহক যিটো লাইফষ্টাইলত দেখা পায় আচলতে বাস্তৱ জীৱনত তাৰ একেবাৰে ওলোটা গতিকে প্ৰিয় দৰ্শক আপুনি এখন ফেক দুনিয়াত থাকিব বিচাৰে নে এখন বাস্তৱ দুনিয়াত নম্বৰ 4 নিগেটিভ থটছ ঋণাত্মক চিন্তাধাৰা দুখীয়া মানুহবোৰে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল নিগেটিভ চিন্তা কৰে মই এইটো ক'ত পাৰিম আমাৰ দৰে মানুহৰ দ্বাৰা এইবোৰ নহ'ব নোৱাৰিম এনে কৰি এই জীৱনৰ বেছিভাগ সময় নষ্ট কৰি পেলায় গতিকে যদি আপুনি নিজকে দুখীয়া বুলি ভাবি অনবৰতে নিগেটিভ চিন্তাবোৰ কৰি থাকে প্লিজ বাদ দিয়ক এই জীৱনটো এবাৰৰ কাৰণেহে পাইছে গতিকে জীৱনত কিবা এটা কৰিবলৈ চেষ্টা কৰকচোন মানুহক দেখাওক নম্বৰ 5 শ্ব' অফ দুখীয়া আৰু মিডল ক্লাছ এই দুটা শ্ৰেণীৰ মানুহ দিনে দিনে ক্ৰমাৎ দুখীয়া হৈ গৈ থাকে একমাত্ৰ কাৰণ শ্ব' অফ এনেবোৰ মানুহে কিছুমান সৰু সৰু চখৰ প্ৰতি ইমানেই আসক্তি হৈ পৰে যে অহাকালিৰ কথাটো ভাবিবলৈ পাহৰি যায় যেনে এযোৰ দামী জোতা এটা দামী মোবাইল দামী ঘড়ী দামী কাপোৰ ইত্যাদি ইত্যাদি আপোনালোকে হয়তো বহুতেই শুনিছে অসমীয়াত এষাৰ কথা আছে নহয় যে দুখীয়াই
যিমান সোণ পিন্ধিলেও মানুহে সেয়া সোণ নুবুলে আনহাতে ধনী মানুহে চিটি গোল্ড পিন্ধিলেও মানুহে তাকে সোণ বুলিব গতিকে প্ৰিয় দৰ্শক প্ৰথমে ধনী হৈ লওক নম্বৰ 6 ভাগ্য দুখীয়া আৰু মিডল ক্লাছ মানুহবোৰে কেৱল ভাগ্যকে দোষ দি থাকে এওঁলোকতকৈ যিবোৰ ধনী সেইসকলক দেখি কয় সিহঁতৰ ভাগ্য বহুত ভাল ভাগ্যই সিহঁতক লগ দিছে কিন্তু সেই ধনী মানুহবোৰৰ অতীতটো কেতিয়াও জানিব নোখোজে ভাগ্য কোনেও আপোনাক বনাই নিদিয়ে আপুনি বনাব লাগিব ইয়াক বনাবলৈ আপোনাক লাগিব কঠোৰ পৰিশ্ৰম ভাল চিন্তা সততা আৰু একাগ্ৰতা এইকেইটা বস্তু যদি আপুনি গোটাব পাৰে মই 110% গ্যাৰান্টি দি কৈছো আপুনি আপোনাৰ ভাগ্য ইচ্ছামতে বনাই ল'ব পাৰিব প্ৰিয় দৰ্শক এটা কথা মনত ৰাখিব সদায় ভাগ্যক দোষ দি থকা মানুহক কাপুৰুষ বুলি গণ্য কৰা হয় নম্বৰ 7 নিচাযুক্ত দ্ৰব্য সেৱন প্ৰায়বোৰ দুখীয়া মানুহে নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজকে মানসিক আৰু শাৰীৰিকভাৱে শেষ কৰি পেলায় ফলস্বৰূপে ইয়াৰ প্ৰভাৱ ঘৰখনৰ লগতে পৰিয়াল আৰু সন্তানৰ ওপৰতো পৰে অতি সোনকালে হাৰ মানি নিচাযুক্ত দ্ৰব্য সেৱন কৰি জীৱনটো ধ্বংস কৰাত লাগি যায় ইয়াৰ পৰা মানসিক আৰু শাৰীৰিকভাৱে ক্ষতি হোৱাৰ উপৰিও আপোনাৰ ফাইনেন্সিয়েলিও বহুত লোকচান হয় কেতিয়াবা বাৰু হিচাপ কৰি পাইছেনে আপুনি মাহটোত কিমান টকা নিচা কৰি অপব্যয় কৰি আছে অনুগ্ৰহ কৰি এবাৰ হিচাপ কৰি চাবচোন প্ৰিয় দৰ্শক কিমানখিনি মনোগ্ৰাহী হৈছে সেইখিনি মই নাজানো এটলিষ্ট ইমানখিনি গ্যাৰান্টি দিব পাৰোঁ যে এই কাৰণকেইটা যদি আজিৰ পৰা যদি এই কাৰণকেইটা এভয়েড কৰে তেন্তে নিশ্চয় আপুনি দুখীয়াৰ পৰা এখোজ হ'লেও আপুনি জীৱনত আগুৱাবলৈ সক্ষম হ'ব ধন্যবাদ আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ এই অকণমান সময় মোৰ ভিডিঅ'ত দিয়াৰ বাবে যদি ভিডিঅ'টো মনোগ্ৰাহী হৈছে যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব আপোনাৰ মনৰ ভাৱ কমেণ্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ যদি ভিডিঅ' পাই থাকিব বিচাৰে তেন্তে বেল আইকনটোত ক্লিক কৰি থব ধন্যবাদ আজিলৈ আহোঁ